ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চুজি দি বনোৱা কেকৰ ৰেচিপি এটা। তাৰ বাবে মই এইটো কাপেদি মই 2 কাপ ফুল চুজি লৈ লৈছোঁ। এয়া দেখিছেনে, মই চুজি লৈ লৈছোঁ। এয়া সম্পূৰ্ণ ফুলকৈ ল'ব আৰু কাপটোত চুজি লৈ লৈছোঁ মই 2 কাপ। আৰু সেইটো কাপেৰে মই 1 কাপ গাখীৰ লৈ লৈছোঁ। আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰ দিলে বেছি ধুনীয়া হয়। এয়া মই 2 কাপ চুজি দিছোঁ আৰু এই বেটাৰটো ভালকৈ মিক্স কৰি আপুনি 1 ঘণ্টামানৰ কাৰণে ৰেষ্ট ল'ব দিব। এয়া আৰু তাৰপিছত এটা বেলেগ বাউলত মই 2টা এগ লৈছোঁ আৰু 1 কাপ চেনি লৈছোঁ। আপোনালোকে গোটা চেনি ল'ব পাৰে, মই পাউডাৰ কৰি লৈছিলোঁ, সেইকাৰণে এইটো চেনি লৈছোঁ। তাৰপিছত ভালকৈ এইটো ফেটিব লাগিব, খুব বেছি আপুনি 5-6 মিনিটমান পূৰা ফেটিব লাগিব এইখিনি। আৰু মই সেইটো কাপেৰেই 1 কাপ ৰিফাইন লৈছোঁ। আপোনালোকে বাটাৰো ল'ব পাৰে। আৰু মই দেখিছেনে অলপমান নিমখ লৈছোঁ আৰু এইখিনি বেকিং পাউডাৰ ফুলকৈ এখন চামুচেৰে ফুলকৈ বেকিং পাউডাৰ 1 চামুচ ল'ব। আৰু এয়া আধা চামুচতকৈ কম আপোনালোকে বেকিং চ'ডা ল'ব। মই এইটো বেকিং চ'ডা দিছোঁ, যাতে কেকটো ধুনীয়াকৈ ফুলি আহে। আৰু এইটো যে বেটাৰটো মই চুজি আৰু গাখীৰৰ বেটাৰটো 1 ঘণ্টামানৰ পিছত এয়া মই সেইখিনি ইয়াত দি লৈছোঁ। আৰু সেইখিনি দিয়াৰ পিছত মই ভালকৈ মিক্স কৰিছোঁ। আৰু এইটো মোৰ বেটাৰটো কনচিষ্টেঞ্চিটো পূৰা লিকুইড হৈ আছে। ইয়াত দেখিছেনে, আপোনালোকক মই দেখুৱাই আছোঁ কিবা লিকুইড হৈ আছে। লিকুইড হৈ থকাৰ কাৰণে মই ইয়াত আটা ব্যৱহাৰ কৰিছোঁ 1 কাপ। আপোনালোকে আটা নিদি ময়দাও দিব পাৰে, কোনো কথা নাই। মই আটা ব্যৱহাৰ কৰিছোঁ, 1 কাপ দিছোঁ। এয়া দেখিছেনে, ভালকৈ মিক্স কৰিলোঁ। মিক্স কৰাৰ পিছত মোৰ এইটো বেটাৰটো চাওকচোন। দেখিছে কিমান অলপমান ডাঠ হ'ব লাগিব বেটাৰটো। ইমানো ডাঠ নহয়, এইটো জোখত হ'ব লাগিব। মই ভালকৈ দেখাই দিছোঁ আপোনালোকক জোখটো কেনেকুৱা হ'ব লাগিব, চামুচেদি এনেকৈ উঠাই আৰু এই বেটাৰটো ভালকৈ মিক্স কৰিব যাতে কোনো গোটা গুটি নাথাকে। আৰু চালনী দি মই চালি লৈছোঁ। দেখিছে, চালনীখন দি মই ব্যৱহাৰ কৰিছোঁ, চালি লৈছোঁ যাতে কোনো গোটা বস্তু নপৰে। আৰু এই বেটাৰটো আপোনালোকে খুব বেছি 15 বা 20 মিনিট সময় ৰেষ্ট ল'ব দিব। আৰু সেইখিনি ৰেষ্ট লৈ থাকোঁতে মই বাতিটো ৰেডি কৰি ল'লোঁ। বাতিটোত প্ৰথমে তেল সানি লৈছোঁ, ৰিফাইন তেল সানি লৈছোঁ গোটেই বাতিটো। তাৰপিছত মই তলত কাগজ বহাই লৈছোঁ, ওপৰতো কাগজ বহাই লৈছোঁ, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এয়া দেখিছে নহয়। আৰু মই তাৰপিছত এই বেটাৰটো দি লৈছোঁ। আৰু মই ওপৰত 2টামান এলমণ্ডছো দি দিছোঁ। আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো দিব পাৰে। মোৰ এলমণ্ড আছিল, মই এলমণ্ডছে দিছোঁ। আৰু সেইখিনি হৈ থাকোঁতে মই ননষ্টিকৰ কেৰাহীত বনাম, সেইকাৰণে আপোনালোকে প্ৰেছাৰ কুকাৰটো বনাব পাৰে। মই ননষ্টিকৰ কেৰাহীত বনাইছোঁ, সেইকাৰণে মই এইটো 10 মিনিটমান আগতে প্ৰিহিট হ'বলৈ দিছিলোঁ। এয়া তাত মই অলপ নিমখ দি লৈছিলোঁ। এইটো দেখিছেনে, গেছৰ চিমটো যেতিয়া কেকটো বহাব, গেছৰ চিমটো পূৰা ল' ফ্লেমত কৰি ল'ব। এয়া দেখিছেনে, ল' ফ্লেমত কৰি ল'ব। এয়া তাৰপিছত মোৰ এই ঢাকনখনত এটা ফুটা আছিলে, সেইকাৰণে মই তাত এইটো ফুটাটো বন্ধ কৰি লৈছোঁ আটা দি পেলাই। এয়া মই ধুনীয়াকৈ বন্ধ কৰি লৈছোঁ। আপোনালোকৰ তেনেকুৱা থাকিলে বহাব পাৰে। এয়া খুব বেছি 45 মিনিটমানৰ পিছত ঢাকনখন খুলি চাইছোঁ কি মোৰ কেকটো হৈছে নে পৰা। ইমান ধুনীয়াকৈ ফুলি আহিছে, ধুনীয়া গোন্ধ এটা আহিছে, ভালো লাগিছে। এয়া তাৰপিছত এনেকৈ খুচি পেলাই চাব হৈছে নাই। যদি এনেকৈ লিকুইড কাঠিডালত এনেকৈ লাগি আহে, তেতিয়া গম পাব যে এইটো হোৱা নাই। আৰু মোৰ এইটো লাগি অহা নাই, মোৰ কেকটো হৈ গ'ল। এনেকৈ চাব, লাগি আহিলে গম পাব। এই দেখিছেনে, ইমান ধুনীয়া হৈছে কালাৰটো। বাও, আৰু বহুত ফুলিছিলোঁ, বহুত ভাল হৈছে। দেখিছেনে, পূৰা ধুনীয়া হৈছে কালাৰটো। আৰু মই আপোনালোকক দেখাই দিছোঁ কিমান স্পঞ্জি হৈছে কেকটো। বহুত স্পঞ্জি হৈছে, সেই দেখিছেনে, সোমাই গৈছে, পূৰা স্পঞ্জি হৈছে। আৰু বহুত খাবলৈও বিৰাট টেষ্টি হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু মই বনোৱা কেকৰ ৰেচিপিটো আপোনালোকেও বনাব পাৰে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।